নমস্কাৰ স্মাৰ্ট ষ্টাডি হাবৰ অন্যটা ভিডিঅ'ৰ মাজলৈ স্বাগতম ক্লাছ 9ৰ 1.5 ৰ 6 নম্বৰ ইয়াতে 1 নম্বৰটো দিয়া আছে 6ৰ একটো দিয়া আছে যদি x = 1 + √2 তেন্তে দেখুৱা যে x - 1/x হোল কিউব = 8 তে আমি দেখাব লাগিব ইয়াত আমি লিখি লম আমাৰ যেটো দিয়া আছে লিখি লম এটো এর কি দিয়া আছে x = কিমান দিয়া আছে 6 নম্বৰ একটো x = দিয়া আছে আমাৰ 1 + √2 এতিয়া আমি এটাকে তো বহাই দিম x - 1/x হোল কিউব = 8 দিয়া আছিল আমি x ৰ জায়গাত কি বহাই দিম 1 + √2 বহাই দিম এতিয়া ইয়াত বহাই দিলো 1 + √2 - 1 বাই x ৰ জায়গাত কি বহাম আমি 1 + √2 বহাম হোল কিউব = 8 এতিয়া আমি 1 + √2 আৰু মাইনাস এটো আছে 1 + √2 এটা কি কৰিম পূৰণ কৰিলে কিমান হ'ব 1 + √2 হোল স্কয়ার হ'ব এফালে হ'ব -1 ডিভাইডেড বাই 1 + √2 হোল কিউব = 8 এতিয়া কি হ'ব 1 + √2 হোল স্কয়ার আমি a + b হোল স্কয়ার যেটো ফর্মুলা আছে সেটাত বহাই দিম এতিয়া আমি 1 ৰ স্কয়ার কৰিলে কিমান হ'ব 1 স্কয়ার প্লাস টুৱাইস ab যেটো আমাৰ a + b হোল স্কয়ার ফর্মুলা কি আছিল a + b হোল স্কয়ার ফর্মুলা কি আছিল a স্কয়ার প্লাস টুৱাইস ab প্লাস b স্কয়ার আছিল হেতু সূত্ৰ আমি বহাই দিছো দেই এটো 1 + √2 হোল স্কয়ার 1 স্কয়ার মানে a স্কয়ার প্লাস টুৱাইস ab টুৱাইস a মান কিমান হ'ব 1 ইনটু b মান কিমান হ'ব √2 প্লাস b স্কয়ার মান কিমান হ'ব √2 হোল স্কয়ার এফালে 1 তোল কিমান আছে 1 + √2 এফালে কিউব = 8 এতিয়া আমি কি কৰি দিম 1 ৰ স্কয়ার কৰিলে কিমান হ'ব 1 ৰ স্কয়ার কৰিলে হ'ব 1 এফালে হ'ব প্লাস 2 লগত 1 পূৰণে 2 হ'ব 2 √2 আৰু √2 হোল স্কয়ার কৰি দিলে কিমান হ'ব 2 হ'ব এফালে হ'ব -1 এফালে হ'ব 1 + √2 এফালে হোল কিউব = দিয়া আছে 8 এতিয়া আমি এটো +1 আছে -1 কটা যাব +1 এ -1 এ কটা যাব এটা আমি কি কৰিব পাৰো এতিয়া 2 √2 + √2 এই 2 টো আমি কি কৰিব পাৰো কমন লব পাৰো 2 কমন ললে 2 থাকিব অকল 2 কমন ললে 2 থাকিব এফালে √2 + 1 এফালে কিমান থাকিব 1 + √2 এটো হোল কিউব = 8 এতিয়া আমি কি কৰিব পাৰো সজাই লিখিব পাৰো ওপৰটো সজাই লিখিলে হ'ল ওপৰটো সজাই লিখিলে কি হ'ব ওপৰটো সজাই লিখিলে হ'ব 1 + √2 এফালে 2 এফালে আছে 1 + √2 হোল কিউব = 8 তে কি হ'ব এই 1 + √2 1 + √2 ওপৰটো আছে 1 + √2 তলটো আছে 1 + √2 কটা যাব ইয়াত কিমান হ'ব অকল 2 আছে মানে 2 থাকিলে কিমান হ'ব 2 এফালে কিউবটো আছে না এই কিউবটো দিব লাগিব কিউব মানে 2 কিউব কৰিলে কিমান পাম আমি 8 পাম এটো আমি এনেকৈ দেখাব লাগিব 2 কিউব কৰিলে আমি কি পাম অকল 2 থাকিলে অকল 2 থাকি গ'ল এইটা কাট খাই গুছি গ'ল কাট খাই যোৱা কাৰণে 2 থাকিলে 2 টো কিউব কৰিলে আমি কিমান পাম 8 পাম এটো 2 নম্বৰটো আছে সৰল কৰাটো 6 ৰ 2 টো ই আছে 1/1 + √2 প্লাস 1/√2 প্লাস √3 প্লাস 1/√2
√3 প্লাছ √4 এতিয়া আমি কি কৰিব লাগিব সৰল কৰিব লাগিব এতিয়া 1/1 প্লাছ √2 এতিয়া আমি কি কৰিব লাগিব এই 1 প্লাছ √2 থাকিলে আমি কি কৰিব লাগিব মাইনাছ দি পূৰণ কৰিব লাগিব 1 প্লাছ প্লাছৰ ঠাইত আমি কি ভৰাব লাগিব দুইফালেকে হৰ আৰু লগত 1 মাইনাছ √2 দি পূৰণ কৰিব লাগিব ইয়াত প্লাছ থাকিলে মাইনাছ দি পূৰণ কৰিলে হ'ল 1 মাইনাছ √2 আকৌ চিনটো কি দিম প্লাছ এইফালে আছে 1/√2 প্লাছ √3 লিখি ল'ম 1/√2 প্লাছ √3 পূৰণ কৰিব লাগিব কি হে চিনটো মাইনাছ দি ল'লে হ'ল √2 মাইনাছ √3 √2 মাইনাছ √3 আকৌ প্লাছ এইটো 1/√3 প্লাছ 4 √4 এইটো পূৰণ কৰিব লাগিব কি হে √3 প্লাছ √4 আছিলে এতিয়া আমি কিহেদি পূৰণ কৰিব লাগিব √3 মাইনাছ √4 এইটোতো √3 মাইনাছ √4 মানে যিটো আমাৰ লব আৰু হৰক এটা পূৰণ কৰিম এতিয়া আমি কি কৰিম পূৰণ কৰি দিয়াৰ লগে লগে কি হ'ব 1 মাইনাছ √2 লগত 1 পূৰণ কৰিলে কিমান হ'ব 1 মাইনাছ √2 লগত পূৰণ কৰিলে হ'ব 1 মাইনাছ √2 হ'ব সো এইফালে এই 1 ৰ লগত 1 পূৰণ কিমান হ'ব এটো a এটো b এটো a এটো b হয়নে এটা আমি কি কৰি দিম a স্কয়াৰ মাইনাছ b স্কয়াৰ ফৰ্মুলা কৰি দিম 1 স্কয়াৰ মাইনাছ কি হ'ব মাইনাছ হ'ব √2 স্কয়াৰ এইফালে আমি কি লিখিম প্লাছ সো এইফালে আছে আমাৰ কিমান √2 মাইনাছ √3 √2 মাইনাছ √3 লগত 1 পূৰণ কিমান হেতুই হ'ব মানে এটোই হ'ব √2 মাইনাছ √3 এইফালে আমি কি লিখিম এই √2 এটো √2 মানে আমি কি ধৰিম এটো a ধৰিম a স্কয়াৰ এটো b স্কয়াৰ √3 আৰু √3 সেম আছে আমি a স্কয়াৰ মাইনাছ b স্কয়াৰ লিখি দিম এটা লিখি দিম √2 হোল স্কয়াৰ মাইনাছ √3 হোল স্কয়াৰ প্লাছ আকৌ এইটো এতিয়া √3 মাইনাছ √4 লগত 1 পূৰণ কৰিলে হেতুই হ'ব √3 মাইনাছ √4 তাৰ তলটো কি হ'ব এই √3 লগত আজ যদি আমি √3 টো পূৰণ কৰি দিও কিমান হ'ব √3 হোল স্কয়াৰ হয়নে তলটো আমি এতিয়া হোল স্কয়াৰ লিখি দিম a স্কয়াৰ মাইনাছ b স্কয়াৰ সো √4 লগত √4 হোল স্কয়াৰ এতিয়া আমি লিখি দিম 1 মাইনাছ √2 1 মাইনাছ √2 থাকিব 1 ৰ স্কয়াৰ কিমান হ'ব 1 হ'ব √2 স্কয়াৰ কিমান হ'ব 2 হ'ব প্লাছ এফালে কিমান থাকিব √2 মাইনাছ √3 থাকিব √2 স্কয়াৰ কৰিলে কিমান হ'ব √2 স্কয়াৰ কৰিলে হ'ব 2 √3 স্কয়াৰ কৰিলে কিমান হ'ব 3 প্লাছ ওপৰত কি থাকিব √3 মাইনাছ √4 তলত থাকিব √3 স্কয়াৰ কৰিলে কিমান হ'ব 3 হ'ব √4 স্কয়াৰ কৰিলে কিমান হ'ব 4 হ'ব এতিয়া আকৌ এটা স্টেপ লিখিব লাগিব 1 মাইনাছ √2 ডিভাইডেড বাই 1 ৰ পাত 2 বিয়োগ কৰিলে কিমান হ'ব 2 পা 1 যাব মানে -1 হ'ব প্লাছ ওপৰত থাকিব √2 মাইনাছ √3 3 পা 2 গলে কিমান হ'ব -1 কাৰণ 2 পা 3 গৈছে মানে ডাঙৰটো পা সৰুটো বিয়োগ হ'লে ডাঙৰ লগত মাইনাছ চিন আছে মাইনাছ চিন হ'ব আকৌ প্লাছ এই ওপৰত কি থাকিব √3 মাইনাছ √4 √3 মাইনাছ √4 3 পা 4 পা 3 যাব মানে 4 পা 3 গলে কিমান হ'ব -1 কাৰণ সৰুটো আগত আছে ডাঙৰটো পিছত আছে সেই কাৰণে মাইনাছ চিন হৈছে দেই চিনটো এতিয়া আমি কি কৰি দিম পূৰণ কৰি দিম এই 1 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব -1 হ'ব -1 হ'ব এই √2 লগত এটো পূৰণ কৰিলে কিমান হ'ব মাইনাছ কি হ'ব প্লাছ √2 এই √2 লগত -1 টো পূৰণ কৰিলে আকৌ প্লাছ দিম এই √2 লগত -1 কৰিলে কিমান হ'ব √2 লগত -1 যদি আমি পূৰণ কৰি দিওঁ তেতিয়া হ'ব কিমান হ'ব -√2 হ'ব তাৰ পিছত আকৌ সেই -√3 লগত যদি আমি -1 পূৰণ কৰি কিমান হ'ব +√3 হ'ব
প্লাছ ৰুট 3 হ'ব আকৌ কি হ'ব প্লাছ চিনটো আছে প্লাছ আকৌ ৰুট 3 লগত -1 গুণিলে কিমান হ'ব -ৰুট 3 হ'ব -ৰুট 3 হ'ব আকৌ -ৰুট 4 লগত যদি আমি -1 গুণো কিমান হ'ব -, প্লাছ ৰুট 4 হ'ব হয়নে কি হ'ব প্লাছ ৰুট 4 হ'ব এতিয়া আমি কাটিব পাৰোঁ নেকি চাম এইফালে আমি -1 প্লাছ ৰুট 2 তাৰপিছত এইফালে যোগে বিগে সদায় বিয়োগ এইফালে ৰুট 2 যোগে বিগে বিয়োগ প্লাছ ৰুট 3 আকৌ যোগে বিগে কি হ'ব বিয়োগ -ৰুট 3 এইফালে যোগ কি হ'ব এইফালে যোগ 4 এতিয়া আমি কি কৰিম এইটো প্লাছ ৰুট 2 আছে এইটো -ৰুট 2 আছে এইটো কাটি দিম প্লাছ ৰুট 2 -ৰুট 2 কাটিব পাৰোঁ প্লাছ ৰুট 3 -ৰুট 3 কাটিব পাৰোঁ এতিয়া কিমান থাকিব এইফালে -1 থাকিব এইটো প্লাছ ৰুট 4 এইটো -1 এতিয়া ৰুট 4টো হৈছে তাৰ বৰ্গমূলটো কি ৰুট 4ৰ বৰ্গমূলটো হ'ব 2 এতিয়া আমি কি কৰিম এই 2 পা 1 গ'লে কিমান হ'ব 2 পা 1 গ'লে থাকিল 1 উত্তৰটো হ'ব 1 এনেকৈ এইটো হৈছে গোটেইটো এইটো 1.5 ৰ 6 তিনিটো ইয়াতে দিয়া আছে 1.27 বাৰ আৰু 0.13 বাৰ বাৰটো আমাক ক'ত ক'ত চাই লওঁ 1.27 বাৰ ইয়াত 7ৰ ওপৰত বাৰ আছে আৰু 0.13 ইয়াত 3 ওপৰত বাৰ আছে মানে পৰিমেয় সংখ্যা দুটা যোগ কৰা এতিয়া আমি যোগ কেনে কৰিম প্ৰথমতে আমি লিখি ল'ম 1.27 বাৰ আৰু কি দিয়া আছে আৰু দিয়া আছে 0.13 বাৰ মানে বাৰে প্ৰতি আহি থাকিব এইটো সংখ্যাকে এতিয়া আমি কি কৰিব যোগ কৰিব লাগে এটা পৰিমেয় সংখ্যা যোগ কৰা যোগ কেনে কৰিম এতিয়া 1.27 বাৰ মানে 7 আহি থাকিব এনেকৈ ডট 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 তাৰপিছত 0.13 বাৰ 0.13 বাৰ 3টো কি হৈ দিব আহি থাকিব এনেকৈ 3 ডট 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 এতিয়া আমি কি কৰিম যোগ কৰিম এনেকৈ 7 3 10 0 হাত যাব 1 7 3 10 10 1 11 1 হাত যাব 1 7 3 10 10 1 11 1 হাত যাব 1 2 1 3 3 1 4 এইফালে কিমান নামিব এইফালে নামিব 1.41 এনেকৈ কিমান হ'ব যোগ কৰিলে 1.41 এইটো বাৰ দিলে 1ৰ ওপৰত কি বাৰ দিলে 1 নাই থাকিব এইটো হ'ব কিমান হ'ব 1.41 বাৰ এইটোৱে